ৰাতিপুৱা ওলাই আহিলোঁ মানে আজি চাম শিৱসাগৰ জয়দৌল শিৱদৌল। তো আপোনালোকক দেখাম, তো আমাৰ লগে আহি থাকক। আৰু মোৰ লগৰকেইটা বেচাৰি আছে, সেইকেইটা ময়ো আহিলোঁ। তাকে গোটেইকেইটা সেৱা কৰি সেৱা কৰি আপোনালোকক দেখাম। তো চাই থাকিব ভিডিঅ'টো কমপ্লিট। সেইয়া আমি গৈ আছোঁ এতিয়া লাহে লাহে। আমি য'ত আছোঁ তাৰ ৰুমৰ লগতে আছে শিৱদৌল। এতিয়া আপোনালোকক দেখাম। তো আহি থাকক, পূৰা একদম ভিডিঅ'টো চাব, বঢ়িয়া লাগিব। তো ধুনীয়াকৈ এটা চাকি তাকি লৈ লওঁ, চাকি তাকি লৈ ভিতৰলৈ যাম আৰু। তো গোটেইকেইজন মিলাই আমি থালিখন লৈ ল'লোঁ। তো থালিখন লৈ গোটেইকেইজনে ধূপ দিম, পূৰা শিৱদৌল চিলিকি আছে। তো আহি থাকক খাব লাগে। তাত চেণ্ডেল তাত থৈ দিম গা নাকি বাবা। ধূপ চুপ লগাই ৰেডি হৈ গ'ল। এতিয়া যাম মন্দিৰৰ ভিতৰলৈ। তো মনটো বিৰাট ভাল লাগিছে, মানে মন্দিৰটো ইমান ধুনীয়া সুন্দৰ পৰিৱেশ। আপোনালোকে চাই থাকক, আপোনালোকক দেখাম মন্দিৰৰ ভিতৰটো। কাইলৈ দেখাম, নোৱাৰিলে নাই, কিন্তু চাব। প্ৰথম যাম শিৱদৌলৰ পৰিৱেশ দেখাম, তাৰপিছত দেখাম বেলেগ বেলেগ। তো এতিয়া চাই থাকক পুৰা ভিডিঅ'টো। পইচা খুচুৰা কৰি আনিছিলোঁ। পৰিৱেশটো এবাৰ আপোনালোকক দেখাই দিওঁ বুলি ভাবিছোঁ। একদম ধুনীয়া পৰিৱেশ, সেইটোৱে হ'ল শিৱদৌল। এতিয়া আমি গৈ আছোঁ দেৱীদৌল চাম এইফালে শিৱদৌল, আৰু এটা সিফালে আছে এইটো বিষ্ণুদৌল। তো এতিয়া আমি যাওঁ লাহে লাহে। তো এতিয়া আপোনাৰ যাম আমি বিষ্ণুদৌল। এতিয়া বিষ্ণুদৌললৈ যাম, কাৰণ চবতে সেৱা কৰিছোঁ। এটা আৰু বিষ্ণুদৌলটো সেৱা কৰি লওঁ, মনটো আৰু ভাল লাগিব। তো তাৰপিছত আপোনালোকক দেখাম জয়সাগৰ। মোৰ বেক চাইডে দেখিয়ে আছে, কিন্তু মই ভালকৈ আপোনালোকক দেখাম। তো এতিয়া মই প্ৰথম যাওঁ বিষ্ণুদৌললৈ। এয়া হ'ল বিষ্ণুদৌলৰ ভিতৰৰ পৰিৱেশ। তো এতিয়া পালোহি আমি জয়সাগৰ, আৰু সেইকেইটা দেখিছে শিৱদৌল চব আছে। এতিয়া তাৰ লগতে আছে জয়সাগৰ। এতিয়া এয়া হ'ল জয়সাগৰ। তালৈ ঠিক আছে, আমি ফটোখিনি উঠি লওঁ নেকি? জুম কৰিলে ভালকৈ দেখাই নহ'ব চাগে, তো দেখাই দিছোঁ মই অলপ। তো এতিয়া আহি পাই গ'লো আমি ৰংঘৰ। এতিয়া ৰংঘৰৰ ভিতৰত যাম। ৰংঘৰৰ ভিতৰত মানে যোৱাৰ আগতে অলপ টিকেট কাটিব লাগে। টিকেটটো কাটি লৈ পেলাই মজাকৈ ভিতৰত যাম, দেখাম হা। চাই থাকিব একজেগাত টিকেট কাটি দি দিলে আমাক গোটেই চাৰিটাকৈ এখন। এতিয়া মজাকৈ ভিতৰত দেখাম। আজিৰ ভিডিঅ'টো এনেকুৱা স্পেচিয়েল হ'ব, আপোনালোকক পূৰা মানে কি ৰংঘৰ দেখাম, কাৰেংঘৰ দেখাম, তলাতল দেখাম, আৰু শিৱদৌল দেখালোঁ, আৰু বহুত কিবাকিবি যদি পাৰোঁ দেখাম। তো ভিডিঅ'টো চাই থাকক, একদম স্কিপ নোহোৱাকৈ চাব, আৰু বহুত ধুনীয়া হ'ব আজি ভিডিঅ'টো। তো ভিডিঅ'টো এবাৰ লাইক এটা কৰি দিব, ভাল লাগিব মনটো, তেতিয়াহে ভিডিঅ' বনাব মন যাব। আৰু ভিডিঅ'লৈ যাওঁ। এতিয়া ভিডিঅ'লৈ যোৱাৰ আগতে মানে কি অলপ ফটো দুকপি উঠি লওঁ হয়। এতিয়া পাই গ'লোহি আমি ৰংঘৰ। একদম বহুত ধুনীয়া পৰিৱেশ। যাওক, আহক, ধুনীয়া লাগিব। আৰু এইফালে পুৰা বাগিচা, ধুনীয়া ফটো, মজা আহিব আজি। তো ভিডিঅ'টো চাই থাকিব দেই, কিন্তু কোনেও নোচোৱাকৈ নাথাকিব। একদম কৈছোঁ নহয়, ইমান ধুনীয়া পৰিৱেশ। তো আহি থাকক ভিতৰলৈ, ময়ো গৈ থাকোঁ।
একদম ওপৰলৈ আহি থাকক আপোনালোকেও বাপৰে কি মজা তো বিন্দাছ ওলাই আহিছোঁ কি ধুনীয়া চাওক গোটেই ৰংঘৰ এয়াই হ'ল ৰংঘৰ চাওক এতিয়া বাহিৰলৈ যাম মানে বাহিৰত যায় কিবা এটা খাই নেক্সট যাম আমি ক'ত যোৱা হয় এতিয়াও নাজানো হয় তলাতল নহয় কাৰেংঘৰ তো ক'ত যাওঁ নাজানো যাই পেলাইহে গম পাম যে ক'ত যাম বাছ তো গাইছ আহি পালোহি এতিয়া আমি তলাতল ঘৰ মানে ওচৰা ওচৰি বেছি দূৰ নহয় তলাতল ঘৰ চাই যাওঁ তাৰপিছত চাম কাৰেংঘৰ এতিয়া মানে আকৌ ইয়াতো টিকেট কাটিব লাগিব নাজানো কিয় টিকেট কাটি থাকিব লাগে তো টিকেটটো কাটি লওঁ আকৌ ভিতৰত সোমাব লাগিব উপায়তো নাই তো ভিতৰটো চাই থাকিব আৰু বহুত ধুনীয়া হ'ব পৰিৱেশটো সেইটো ইয়াতো অলপ বেয়া নালাগে কিন্তু ইয়াত অলপ ৰ'দটো বেছি পূৰা ইফালে কাম লাগি আছে আৰু কিবা কিবি বনাব চাগে তো এতিয়া আমি যাওঁ ভিতৰলৈ তো আপোনালোকেও আহি থাকক আমাৰ লগে ভিতৰলৈ তো আমি আহি গ'লোঁ ওপৰলৈ একদম ভাল লাগিছে বৰ ঠাণ্ডা ন এতিয়া আমি বিচাৰি ফুৰিছোঁ দৰ্জা সোমাই গ'লোঁ এইফালেদি আৰু এইফালেদি ওলাব লাগিব পূৰা আন্ধা গোটেই ৰুম আকৌ যাব পাৰিম এইখিনিতে তো পূৰা গোটেইখন ঘূৰি ফুৰিব পৰা যায় আৰু আছে তললৈ এতিয়া আমি তললৈ গৈ থাকোঁ এতিয়া যাব লাগিব এইফালে আছে একো নাই আৰু এইফালে বাপৰে গোটেই আন্ধাৰ একো নাই আমি সৰুৰে আহোঁতে গান এটা আছিলে সেইবিলাক গেছখন বন্ধ হৈ সেইফালে হৈছে আপোনালোকৰ তলাতল ঘৰ দেখালোঁ এতিয়া যাম কাৰেংঘৰ এতিয়া দেৰি নকৰি ব'লক কাৰেংঘৰলৈ তো ভিডিঅ'টো চাই থাকক নেক্সট কাৰেংঘৰ আমি পালোহি এতিয়া কাৰেংঘৰ এতিয়া লাষ্ট মানে কাৰেংঘৰ চাম ভাগৰ লাগিছে বহুত পূৰা ঘূৰিছোঁ আজি মানে কৈছোঁ নহয় ঘূৰি এতিয়া লাষ্ট পাইছোঁহি কাৰেংঘৰ এতিয়া কাৰেংঘৰ যাম আকৌ চাগে ইয়াতো চাগে মোৰ সন্দেহ টিকেট কাটিব লাগিব তো কাটিব লাগিব নালাগে গম পোৱা নাই তো ভিতৰলৈ যাওঁ ভিতৰত চাইহে গম পাম যে টিকট কাটিব লাগিব তো ভিডিঅ'টো চাই থাকক কমপ্লিট তো এতিয়া ইয়াতো টিকেট কাটিব লাগে কাটিবই লাগিব আৰু কিনো কৰিম এতিয়া মজাকৈ আহিছোঁ ভিতৰলৈ ভিতৰৰ পৰিৱেশটো দেখাম আৰু উপভোগ কৰক ভাল লাগে ইয়াতো ধুনীয়া পৰিৱেশটো ভাল হ'বই আৰু ইয়াত আপোনাৰ ওৱান টাইম ইউজৰ বস্তু একো আনিব নিদিয়ে মানে পানী বটল এটা আনিছিলোঁ আমি পানী বটলটো তাত থৈ আহিছে ভাল কৰিছে এইটো একচুৱেলি তো থৈ আহিছোঁ পানী বটল একো নাই আমি পানী বটল যাই পেলাই খাব পাৰিম কিন্তু পৰিৱেশটো ভাল লাগে এতিয়া আপোনালোকক এবাৰ দেখাই দিওঁ চাওক এইটোৱে হ'ল কাৰেংঘৰ চাওক বহুত ধুনীয়া ভাল লাগে যোনে অহা নাই আহিব আকৌ ভাল লাগিব জেগাবিলাক চাই ভাল লাগে আৰু আমাৰ চাহৰত বহুত ভাগৰ লাগিল বহুত দূৰৰ পৰা আহিল ন আমিও হৈছোঁ কিন্তু সিহঁতে অলপ বহিছে ৰেষ্ট লৈছে অলপ সেইকেইটা চাওক অৱশেষত ঘূৰি পালোহি ন হয়নে পালোহি আৰু এতিয়াও আৰু ক'তো নাই যোৰহাট যাম আমি এতিয়া আৰু ভাগৰ লাগিছে নাই অলপ বহুত ভাগৰ লাগিছে তো চাই থাকিব এতিয়া আমি ডাইৰেক্ট যাম যোৰহাট ভিতৰত সোমাই যাওঁ একেই তলাতল ঘৰটি চেমটো একেই এইফালে কি আছে এইফালেও আছে কিবা কিবি আৰু এইফালে ভিতৰলৈ যাব পাৰি তো এতিয়া আমি এইখিনিতে যাওঁ এইখিনিতে এটা ওপৰতে যাব কাৰণে চি আছে এইটো চিটি ওপৰতে যাব লাগিব পূৰা সেইটোৱে হ'ল তলাতল ঘৰটি একেই চেম এইটোৱে হ'ল কাৰেংঘৰ বহুত ধুনীয়া একদম পৰিৱেশটো ভাল লাগে চাওক এবাৰ তো
তো গাইছ তলাতল ঘৰ চাই হৈ গ'ল এতিয়া আমি যাম যোৰহাট মানে আজি ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো ভাল লাগিছে লাইক এটা কৰি দিব আৰু কাষতে থকা বেলাইকনটো দবাই দিব যাতে আগতীয়াকৈ মোৰ ভিডিঅ'বোৰ পায় তো কেনে লাগিছে এটা কমেণ্ট কৰিবলৈ নাপাহৰিব কষ্ট হৈছে আৰু এতিয়া আমি যাওঁগৈ বাই বাই যাই পেলাই আমি যোৰহাটত অলপ ৰ'ম তাৰমানে কালিৰ পৰা যামগৈ আৰু ঘৰলৈ তো বাই বাই